গাইজ এইকেইদিন পুৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে যে ফেচবুকতে হওক ইউটিউবতে হওক ইনষ্টাতে হওক ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে বুলি পুৰা ভাইৰেল হৈ আছে আৰু ছয় নেতাসকলে কিছুমান ডাঙৰ ডাঙৰ মন্তব্য দি আছে আমিও শুনি আছোঁ আৰু আপোনালোকে মনত আছেনে আগতে যে ট্ৰাইবেল বুলি ক'লে ঘৃণাৰ পাত্ৰ আছিলে ট্ৰাইবেল বুলি ক'লে নিন্দা কৰিছিলে ঘৃণা কৰিছিলে গাহৰি খোৱা জাতি মদ খোৱা জাতি বুলি ঘৃণা কৰিছিলে এইবিলাক মনত আছেনে আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে বেলেগক টু পেলাবলৈ যাওঁতে নিজৰ গাতে পৰে বুলি এই কথাষাৰ আপোনালোকে মন কৰিব যেনেকৈ আগতে আমাক এছটি সকলক নিন্দা কৰিছিলে ঘৃণা কৰিছিলে এতিয়া আকৌ আপোনালোকক এছটি লাগে এইটো কেনেকুৱা ধৰণৰ কথা নিজকে লাজ নালাগে নেকি এতিয়া এছটি হ'বলৈ এছটি সকলে সদায় অসমৰ ভিতৰত অন্যতম আৰু এছটি সকলে আপোনালোকে যিমান নিন্দা কৰিলে যিমান ঘৃণা কৰিলেও এছটি সকলে খোৱা বস্তুটো খাবই যিমান ক'লেও আপোনালোকক কেয়াৰ নকৰে এছটি সকলে গাহৰি খাবই আৰু মদ খাবই এইটো পৰম্পৰাগত ৰীতি নীতিগত চলি থকা এটা প্ৰক্ৰিয়া এইটো কৰিবই লাগিব আমাৰ নিজস্ব সংস্কৃতি আছে নিজস্ব কলা কৃষ্টি আছে নিজস্ব ধৰ্ম আছে ভাষা আছে আজ পোছাক আছে কৃষ্টি সংস্কৃতি সকলো আছে আৰু কিছুমানে ডাঙৰ ডাঙৰ মন্তব্য দি আছে যে আমাৰ এংডাং আছে এংডাং ওলালে উপায় নহ'ব আৰু অকল আপোনালোকৰে এংডাং নাই আমাৰ নিজস্ব য়ক্সা আছে জাষ্ট আপোনালোকক উদাহৰণ হিচাপে দিছোঁ আৰু যেনেকৈ প্ৰতিবাদ কৰিছে আমিও প্ৰতিবাদ কৰিছোঁ কিয়নো আমাৰ ট্ৰাইবেলসকলক সুৰক্ষিত কৰিব লাগিব আগতে যেনেকৈ সুৰক্ষিত আছিল এনেকৈ ঠিক তেনেকৈ সুৰক্ষিত কৰিব লাগিব তেতিয়াহে উঠি অহা প্ৰজন্ম আমাৰ নিচিনা উঠি অহা প্ৰজন্ম চামে অসমখনত সুৰক্ষিত হৈ থাকিব এইটো কাৰণে আমি মাত মাতি আহিছোঁ সদায় আমি ট্ৰাইবেলসকলে নিজৰ কাৰণে মাত মাতিবই লাগিব আৰু বৰ অসমখনত সকলো জাতি জনগোষ্ঠীয়ে মিলিজুলি আগুৱাই লৈ যাব লাগিব আমি ভাবোঁ যে বৰ অসমখনত আমি যুদ্ধ ঘোষণা কৰিব লাগে বাংলাদেশী লোকসকলৰ বিৰুদ্ধে কিন্তু আপোনালোকে যুদ্ধ ঘোষণা কৰিছে ট্ৰাইবেলসকলৰ বিৰুদ্ধে এইটো কথা নহয় যে যিহেতু আমি এতিয়া এছটি ৰিজাৰ্ভেশ্যনত আমি যিকোনো ইউনিভাৰ্চিটিত ইণ্টাৰনেশ্যনেল বা ষ্টেট লেভেলত ইউনিভাৰ্চিটি বা এডমিশ্যন কম্পিটিটিভ এক্সামত সকলো সুবিধা আমি পাই আছোঁ যেনেকৈ এতিয়া আমি 50% বা 60% হ'লে আমাৰ ৰিজাৰ্ভেশ্যন চিট আছে এই চিটটো আপোনালোকক যিহেতু আমি সুবিধা পাই আছোঁ এই সুবিধাকেইটা আপোনালোকক যদি 2 কোটি মানুহক যদি সংযোগ কৰে তেতিয়া আমাৰ এই সুবিধাকেইটা সৰ্ব হ'ব এইটো কাৰণে আমি প্ৰতিবাদ কৰি আৰু বিৰোধ কৰিবই লাগিব আৰু আমি ভাৰতীয় সংবিধান মতে সকলোৰে মাত মতাৰ অধিকাৰ আছে আপোনালোকৰো আছে আমাৰো আছে এক্সিষ্টিং ট্ৰাইবেলসকলে যেনেকৈ এতিয়া সুৰক্ষিত হৈ আছোঁ এনেকৈ ঠিক তেনেধৰণে ভৱিষ্যতলৈও সুৰক্ষিত হৈ থাকিব লাগিব এইটো কাৰণে আমি বিৰোধ কৰিছোঁ যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব নালাগে বুলি সকলক মই এটা অনুৰোধ কৰিছোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে ওলাই আহক আৰু ছ'চিয়েল মিডিয়াতে হওক ৰাজপথতে হওক সকলোৱে ওলাই আহক মাত মাতক তাৰ বিৰুদ্ধে মাত মাতিব লাগে সকলোৱে ছ'চিয়েল মিডিয়াত সকলোৱে মাত মাতক বিৰোধ কৰক আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ হ'লে আমাৰ খুবেই লোকচান হ'ব আৰু আমাৰ যিহেতু আগতে এতিয়া যেনেকৈ আমি সুবিধা পাই আছোঁ এই সুবিধাকেইটা সৰ্ব হ'ব তাৰ কাৰণে সকলোৱে বিৰোধ কৰক মন্তব্য দিয়ক ছ'চিয়েল মিডিয়াতে হওক ৰাজপথতে হওক সকলোৱে অজাগ হওক চৰকাৰৰ কথা শুনিব নালাগে চৰকাৰে টুপি পিন্ধাব আমাক বিচাৰিছে এইবিলাক আমি শিক্ষিত এজন যুৱক যুৱতী হিচাপে সকলোৱে ইজনে আনজনক বুজাওক আৰু সকলো ট্ৰাইবেলক মই অনুৰোধ কৰিছোঁ তাৰ বিৰুদ্ধে সকলোৱে মন্তব্য দিয়ক আৰু ছ'চিয়েল মিডিয়াতে হওক ৰাজপথতে হওক সকলোৱে বিৰোধ আচৰণ কৰক আৰু চৰকাৰৰ বিৰুদ্ধে আচৰণ কৰক যিহেতু চৰকাৰে আমাক টুপি পিন্ধাব বিচাৰিছে নিৰ্বাচন আহিলে এই সমস্যাকেইটা আহে এইটোৰ কাৰণে আপোনালোকে উঠি অহা প্ৰজন্ম হিচাপে আৰু শিক্ষিত এজন যুৱক যুৱতী হিচাপে সকলোৱে ভাবি চাওক আৰু সকলোৱে চিন্তা চৰ্চা কৰি সকলোৱে বিৰোধ আচৰণ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে কমেণ্ট কৰক লাইক কৰক শ্বেয়াৰ কৰিব থেংক ইউ গাইজ সকলোলৈকে পুনৰবাৰ আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিচৰাসকলক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ বিৰুদ্ধে আমি মাত মতা নাই আৰু আপোনালোকৰ জনগোষ্ঠীটোক আমি বিৰোধ কৰা নাই নিজৰ ট্ৰাইবেলসকলৰ সুৰক্ষিত কৰিবৰ কাৰণে সুৰক্ষিত হৈ থাকিবৰ কাৰণে আমি মন্তব্য আগবঢ়ালোঁ চ' আপোনালোকে বেয়া পাব নালাগে আপোনালোক চবৰে মাত মতাৰ অধিকাৰ আছে আপোনালোকৰ আছে আমাৰো আছে